নমস্কাৰ এই মেচিনটো হয়তো আপোনালোক সকলোৰে চিনাকি এই মেচিনটোৰ লগত জড়িত ৰেচন কাৰ্ডৰ লগত জড়িত বিভিন্ন কথাক লৈ মই এই ভিডিঅ'টো বনাইছো ভিডিঅ'টোত লাইক কৰে নে নকৰে সেইটো মই আপোনালোকৰ হাতত এৰি দিছো কিন্তু ভিডিঅ'টো শেয়াৰ কৰিব যিখিনি মানুহে ৰেচন কাৰ্ড পায় আপোনালোকৰ যদি ঘৰৰ বা আপোনালোকৰ চিনাকি যদি কোনোবাই ৰেচন কাৰ্ড পায় তেতিয়াহ'লে তেওঁলোকৰ লগত এই ভিডিঅ'টো শেয়াৰ কৰিব কিয়নো মই নিবিচাৰো যে যিখিনি মানুহে ৰেচন পায় যিখিনি হিতাধিকাৰী আছে সেই মানুহখিনি এই যিটো কথা সেই কথাটোৰ পৰা বঞ্চিত হওক আপুনি এটা কথা গম পায়নে আপুনি ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিছে নে নাই মই আপোনালোকক এটা ফাইল দেখাম পিছত ভিডিঅ'টোৰ মাজত দেখাম যে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হ'লে কেনেকুৱা দেখাই থাকে আপোনালোকে নিজেও গৈ চাব পাৰিব মই কৈ আছো ভিডিঅ'টো আপোনালোকে ভালদৰে শেষলৈ চাই থাকিব কথা হ'ল বহুত মানুহৰ নতুনকৈ নাম উঠিছে আৰু বহুতৰ নাম উঠিব আছে বা বহুতে নতুনকৈ কাৰ্ড এপ্লাই কৰিছে এটা যিখিনি মানুহৰ নাম উঠিছে তেওঁলোকৰ নামটোহে উঠিছে তেওঁলোকৰ নামটো ভেৰিফাই হোৱা নাই আৰু ভেৰিফাই কৰিবলৈ কি লাগে আধাৰ কাৰ্ডৰ লগত ভেৰিফাই কৰিব লাগে মই দেখাই আছো উদাহৰণ হিচাপে মই এখন গাঁৱৰ ৰেচন কাৰ্ডৰ লিষ্ট লৈছো আৰু আপোনালোকক দেখাব বিচাৰিছো যে ইয়াত ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক ভেৰিফাই হোৱা আৰু নোহোৱা আপোনালোকে দেখিছে যে ৰেড ডট আছে সেইকেইটা হৈছে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড ভেৰিফাই নোহোৱা আৰু যিকেইটা আছে 12টা সংখ্যা সেইকেইটা হৈছে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড ভেৰিফাই হোৱা যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড ভেৰিফাই নহয় তেতিয়াহ'লে আয়ুষ্মানত প্ৰব্লেম দেখাব পাৰে আৰু আপোনালোকে nfsa.com যিটো ৱেবছাইট আছে নেশ্যনেল ফুড ছিকিউৰিটিৰ তাত গৈ আপোনালোকে নিজে ৰেচন কাৰ্ডখিনি ডাউনলোড কৰি আপোনালোকৰ আধাৰ কাৰ্ড ভেৰিফাই হৈ আছে নে নাই চাব পাৰিব যদি ভেৰিফাইড নহয় তেতিয়াহ'লে এনেকুৱা ক্ৰছ চিন বা আনভেৰিফাইড বুলি লিখা থাকে আৰু যদি ভেৰিফাইড নহয় আনভেৰিফাইড হৈ থাকে তেতিয়াহ'লে আয়ুষ্মান বনত বা যিকোনো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে সেইবাবে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক হৈছে নে নাই সেইটো চাব লাগে আপোনালোকৰ যিটো দোকানী থাকে সেই মেচিনটোত চাব পাৰি আধাৰ কাৰ্ড ভেৰিফাই হৈছে নে নাই তাত মানে আপোনালোকে কেছ পিডিএছত গৈ কাৰ্ডত নাম ভুল হৈ আছে নেকি যদি নাম ভুল হৈ আছে তেতিয়াহ'লে শুদ্ধ কৰিব পাৰিব আৰু তাৰ বাবে প্ৰথমতে শুদ্ধ কৰিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডখন যদি ভুল থাকে তেতিয়াহ'লেও কাৰ্ডৰ নামতো কি আহিব ভুল আহিব আৰু যদি আধাৰ কাৰ্ডখন শুদ্ধ কৰা যায় তেতিয়াহ'লে অফিচত গৈ বা দোকানীজনক লগ ধৰি যদি কোৱা হয় নামটো শুদ্ধ কৰি দিব লাগে তেতিয়াহ'লে আপোনালোকৰ নামটো শুদ্ধ হ'ব পাৰে আৰু যদি আধাৰ কাৰ্ডখন শুদ্ধ নকৰে তেতিয়াহ'লে নামটো অশুদ্ধ হৈ থাকিব বা আনকাৰেকশ্যন হৈ থাকিব কথা হ'ল এতিয়া নাম এড কৰা বা নতুন কাৰ্ড এপ্লাই কৰা নতুন কাৰ্ড এপ্লাই হ'ব পাৰে নহ'ব পাৰে এইটো সম্ভাৱনা একো ক'ব নোৱাৰি বা নতুনকৈ যিটো এড সেইটো বা নতুনকৈ যিটো বনোৱা সেইটো কেইদিনমান আগতে হৈ গ'ল এই প্ৰক্ৰিয়াটো কেইদিনমান আগতে হৈ গ'ল এইটো জটিল প্ৰক্ৰিয়া হ'ব পাৰে কিন্তু যদি বা এইটো এটা সম্ভৱ যদি আপোনালোকে দোকানীজনক বা অফিচত গৈ যদি কয় তেতিয়াহ'লে বৰ্তমানেও নাম উঠিব পাৰে আৰু আপোনালোকে নুঠিব পাৰে এইটো সম্ভাৱনাটো 90% বুলি কম